দেখছে না ঠাসা একো নাই কিন্তু জাপ মাৰিলেও মানে নমৰে নাৰিকলত যিমান পানী আছে নদীত সিমান পানী নাই এতিয়া বৰ্তমান আঁকি আছে আঁকা নাই লিখি আছে এনেকুৱা লাগে মাদ্ৰাছা তাত পুৰা একদম আছে যেনেকুৱা লাগে আৰু সেনেকুৱা পাবি মানে লেজাৰ লাইটৰ টাইপ যি আছে এইটো লেজাৰটো এইটো লেজাৰে মানে লেজাৰ কৰিলে কোনখিনি জাগাত কেনেকৈ আঁকিব লাগে তো মোবাইলটো মানে পাৰি আৰু এয়া গাইছ দেখিব পাৰে মানে এপল নহকে এপল আৰু গাইছ মই এটা অনলাইনত চাই কেনে ষ্টিকাৰ লগালোঁ নমস্কাৰ কি খবৰ মই মুস্তাক আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল তো গাইছ মানে কি ষ্টিকাৰ দোকান আছে দেখিছে আৰু এফালে লগটা বন্ধ কৰিছে তো মানে এটা ষ্টিকাৰ আঁকিম আৰু কেমেৰাটো আঁকিম তো দুইটা আঁকি আছোঁ চাই থাকক বহুত ধৰণৰ বস্তু পাবি এফালে বাইকৰ মানে যেনেকুৱা লাগে মাদ্ৰাছা তাত পুৰা একদম আছে যেনেকুৱা লাগে আৰু সেনেকুৱা পাবি মানে এতিয়া বৰ্তমান আঁকি আছে আঁকা নাই লিখি আছে এইটো সৰু ফালে আৰু বাকী এতিয়া ডাঙৰ ফালে হা ডিজাইনে নেকি তো আৰু এফালে মানে এতিয়া মেচিন আঁকা যাব তো এইখিনি নেদেখাওঁ মোৰ বেগৰ ভিডিঅ' মানে কেমেৰাটো লগাইছিলোঁ তেতিয়া দেখাম আৰু এইটো এতিয়া অলপ যোগব লাগে দিয়ক আৰু গাইছ এইটো লেজাৰটো দেখিছেনে তো ভাবিলোঁ কি এইটো লগাই দিওঁ বেগত ইমান বঢ়িয়া লগা হ'ব তো লগাই দিলোঁ আৰু তো আপোনালোককো যদি লাগে ডাইৰেক্ট লগাব পাৰিবি মানে একো নাই ন পুৰা একদম যি লাগে এয়া খালি বেকগ্ৰাউণ্ডটো ব্লেক লাগব যেনেকুৱা চৰি ব্লেক নহয় এই হোৱাইট লাগব যেনেকুৱা লাগে সেনেকুৱাই মডেলৰ ষ্টিকাৰ হ'ব আৰু মানে গাইছ এটা বঢ়িয়াকৈ বনাই ল'লা ক্ৰপ কৰি আৰু মানে গাইছ দুটা কালাৰ ষ্টিকাৰটো লগাই দিলোঁ আৰু কেনেকুৱা লগা হৈছে কমেণ্টত জনাব ষ্টিকাৰ লাগে তেনেহ'লে কণ্টেক্ট কৰিব তো নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া আছে আৰু স্ক্ৰীণতো আগতে দিছোঁ আৰু এবাৰ দি দিছোঁ মানে চবে কণ্টেক্ট কৰিবি এয়া মানে কম দামতে কৰি দিব কচোন কেনেকুৱাকৈ মানে দামত দিয়া হ'ব কচোন দামটো দোকানত আহি পেলাই চব কৰি দিয়া কমত যাব না বেলেগ বেলেগ দোকানত কমত যাব আৰু গাইছ মাদাৰৰ লগত মানে অলপমান আহিলোঁ আমাৰ ইয়াতে শ্বপিং মল এখন আছে আৰু শ্বপিং মলখনত আহিলোঁ আহি বৰ্তমান এতিয়া বেগ ল'ব লাগে বেগটো ল'ম মানে বেগ যদি আছে ল'ম নল'লে মানে বেলেগৰ পৰা ল'ব লাগিব ইয়াত মানে গাইছ বেলেগ বেলেগ বেগ আছে কিন্তু মই অনলাইনত অলৰেডি দিছোঁ অৰ্ডাৰ আৰু গাইছ মানে কিবা লৈ ল'লোঁ আৰু অলপমান এইটো দেখছে না ঠাসা একো নাই কিন্তু জাপ মাৰিলেও মানে নমৰে পানীয়ে নাই গাইছ শুকাই গৈছে কিন্তু নাৰিকলত যিমান পানী আছে নদীত সিমান পানী নাই আৰু মানে গাইছ এতিয়া যাই আছোঁ বাটত মানে মোৰ পাৰ্চেলটো আছে মানে বেগ এটা অৰ্ডাৰ দিছিলোঁ আৰু সেইটো আহিছে মানে বাটত আছে মই দেখাই আছোঁ আৰু গাইছ মানে শ্বপিং মলখনত গৈছিলোঁ নাপালোঁ তাৰপিছত পাৰ্চেল মই কৈছোঁ এটা দি থৈছিলোঁ অৰ্ডাৰ আৰু সেইটো আহি পালে এইটোৱে লওঁ যিহেতু আমাৰ ইয়াত নাইয়ে মানে কি ফাইনেলি লৈ ল'লোঁ এইটো তো এতিয়া বৰ্তমান ঘৰত যাই আনবক্সিং কৰিম তো দেখাই আছোঁ আৰু গাইছ এতিয়া বৰ্তমান এতিয়া আনবক্সিং কৰিব লাগে তো অলপ ঘৰৰ ভিতৰত খালি তো আহিলোঁ এই কেনে গাইছ তো এতিয়া বৰ্তমান থলো তো এতিয়া বৰ্তমান লাইট দিব লাগে আৰু আনবক্সিং ষ্টাৰ্ট মই ইয়াক মানে এনে হাতেৰে ছিঙিম जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जा আৰু গাইছ এতিয়া বৰ্তমান ভিতৰত দিকে চাব লাগে আৰু চেণ্ডেল খুলি আছোঁ তো ভিতৰত দিকে মজা কোৱালিটি দেখিব পাৰে তো এটা দি দিছে আৰু জোকা কেনেকুৱাকৈ ল'ব লাগে মানে আহিলোঁ গাইছ এতিয়া বৰ্তমান ষ্টিকাৰৰ দোকানত তো এতিয়া বৰ্তমান মোৰ কেমেৰাত ষ্টিকাৰ লগাম তো তাতে মুস্তাক ব্লগ বুলি বঢ়িয়াকৈ লিখি ল'লা এতিয়া বৰ্তমান মেচিনত বনাব মেচিনত বনোৱাৰ পিছত আকৌ এতিয়া কেমেৰাত লগাব চাই থাকক जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही আৰু গাইছ মানে কি ফাইনেলি ইউটিউবৰ লগতো হৈ গ'ল আৰু এতিয়া বৰ্তমান নামটো লিখিব বাকী আছে নামটো লিখিছে আৰু এনেকৈ উঠাই দিলেই হ'ল আৰু এতিয়া বৰ্তমান নামটো উঠাই আছে মানে দেখিব পাৰে বঢ়িয়াকৈ মই আমি ফটো মাৰা যাম মোৰ বাচন্তি গান মানে চাগে হাতত চাই দিলোঁ আৰু চশমা এতিয়া কাকা মানে হেৰি কৰিব দোকানখন হেৰি কৰিব বন্ধ কৰিব আৰু